নমস্কাৰ প্ৰিয় দৰ্শক নমস্কাৰ প্ৰিয় আপোন মানুহ সেইখন ৰঙা বাছত আহি গ'লোঁ শুই মই গুৱাহাটী আৰু শুই থকা ইয়ালে হাঁহ ধৰিব নোৱাৰে কিন্তু শুই থকা মানুহে গুৱাহাটী আহি যাব পাৰে গুড মৰ্ণিং গুৱাহাটী এতিয়া সময় হৈ গ'ল 4:30 আৰু আপুনি শুনি থকা নাই চাই আছে মোৰ ইউটিউব চেনেল জাজাবৰ পোহৰ আৰু এয়া নিদ্ৰামগ্ন গুৱাহাটী কোনো আন্দোলন নাই হাল্লা নাই জাম নাই ট্ৰেফিক নাই একো নাই খালী গুৱাহাটী আৰু এইখন হৈছে আপোনাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় এখন প্ৰথমতে 1948 চনত স্থাপন হৈছিলে নগাঁৱত তাৰপিছত 1950 চনত চেনীকুঠি আৰু 1960 চনত খানাপাৰা আৰু কৈ দিলোঁ আৰু বলক আকৌ আৰু এইখন খোজকাঢ়ি ৰাস্তা পাৰ হোৱা দলং মানে ফুট ব্ৰিজ আৰু ইয়াত লিখা আছে ৱেলকাম টু গুৱাহাটী প্ৰতিজন মানুহক ৱেলকাম কৰি থাকে ইয়াত তাৰপাছত এইখন ভুলুকা বাঁহ 10,000 ভুলুকা বাঁহেৰে এইটো নিৰ্মাণ কৰিছে মানে ইয়াৰ ডেকোৰেশ্যনটো জানি ভাল পালেনে জনা এই যাযাবৰী যাত্ৰাত আপুনি সহযাত্ৰী হওক আৰু বলক ভিডিঅ'টোৰ মাজত বিলীন হৈ যাওঁ আৰু অলপ দূৰ গৈ এইটো আকৌ গণেশগুৰি ফুট ব্ৰিজ চাওক কিমান ধুনীয়াকৈ সজাইছে জাপি গামোচা চব লগাই চালিয়া কৰি থৈছে একদম বিন্দা 6 hours later নমস্কাৰ প্ৰিয় দৰ্শক নমস্কাৰ প্ৰিয় আপোন মানুহ আজি উপস্থিত আছোঁ মই গুৱাহাটী আহি গ'লোঁ কালি ৰাতি তাৰপিছত বাছত আহিলোঁ শুই আহিলোঁ উঠিলোঁ ইয়াত শুলোঁ হোটেল এখনত আকৌ এতিয়া শুই আছোঁ আৰু চাওক এই গণেশগুৰি ব্যস্ত পথ আৰু এইফালে লাগি আছে এইফালে বিশালখন এইটো বিশাল আৰু এই পিছফালে আছে দিছপুৰ হস্পিটেল আৰু এইফালে পাহাৰ চাওক না কি মজা ওখ পাহাৰ ৱাও আৰু এইবোৰ পাহাৰৰ একদম টিকনিত চাওক কেনেকৈ ঘৰ বনাই আছে এইবোৰ আৰু গুৱাহাটী মাত্ৰ এদিনৰ কাৰণে আহিছোঁ এদিনত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কলাক্ষেত্ৰ দেখুৱাবলৈ চেষ্টা কৰিম কলাক্ষেত্ৰ আৰু এতিয়া হোটেল ৰুমলৈ যাওঁ আৰু ভাতটো খাওঁ ভাত খাই মেলি অলপ ফুৰিবলৈ যাওঁ গুৱাহাটীখন ব্যস্ত গুৱাহাটীখন চাওঁ অলপ গাঁৱৰ পৰা আহিছোঁ ন গুৱাহাটীখন মানে আমাতকৈ বহুত উল্টা বেছি ইয়াত চিখৰ এডভাৰটাইজ বহুত দেখিলোঁ বা কমটি চিখৰ এডভাৰটাইজ তামাম এয়া হ'ল হোটেল পদাৰ্পণৰ ৰিচিপশ্যন চাৰিয়া খাওঁ আৰু এতিয়া আমি কলাক্ষেত্ৰ আৰু এটা বস্তু চাওকচোন এই হোটেলখনৰ বোলে ৰূপালী জয়ন্তী বৰ্ষ 2021 চনত 25 বছৰ মানে চলি গ'ল হোটেলখন ভাবক মালিকৰ কিমান মাল হৈ গ'ল মালামাল মালিক হোটেল এখনত ভাত খালোঁ ইমান ভাল নালাগিলে কিবা কণ্ট্ৰলৰ চাউলৰ নিচিনা ভাতটো এনেকুৱানো ভাত হেলমেট আৰু স্পীডত যোৱাৰ আগত হৈছে নেকি আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ তৎপৰ হৈছে গুৱাহাটী মহানগৰ আৰক্ষী যান বাহন আইন উলংঘা কৰাসকলক বাৰুকৈ নাকি লগাইছে মহানগৰ আৰক্ষীয়ে চাওক এই দুদিন দিছে বহুত কথা এইবোৰ বলক কেতিয়াবা দিয়ক গুৱাহাটীখন ফুৰোঁ অলপ বাছত আৰু এইফালে হৈছে আপোনাৰ ইয়াতে আন্দোলন হয় আৰু ইয়াত নৱনিৰ্মিত 127 কোটি টকাৰে নিৰ্মিত ফ্লাইঅভাৰেদি আপুনি যাব পাৰিব লাষ্ট গেট ছুপাৰ মাৰ্কেট আৰু আপোনাৰ যাব পাৰিব খানাপাৰা আৰু আজি যাম আমি এতিয়া পাঞ্জাবাৰী মানে মই গৈ আছোঁ এতিয়া আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইয়াত তলফালৰ দৃশ্য চাওক দলংখনৰ তলফালৰ দৃশ্য মানে 127 কোটি টকা হৈছে ভাবক এটা খুটাত কেইটকা গৈছে ভাবকচোন এনেই খুটাটোত কেইটকা গৈছে আৰু এনেকৈ ধেমালি কৰি চুপতি কৰি আহি পাই গ'লোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নমস্কাৰ শ্ৰদ্ধা জনাইছোঁ বহুত বেছি হৃদয়ৰ পৰা ধেমালি নকৰোঁ ভাল আৰু প্ৰিয় দৰ্শক আপোনাক মোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া ঝুমুৰ হয় জিকিৰ তাৰপিছত এয়া আপোনাৰ সত্ৰীয়া নৃত্য খোল বাদন আদিৰে আমাক স্বাগতম জনাইছে টিকেটৰ মূল্যবোৰ চাই লওক আপোনাৰ যদি বিয়া হোৱাৰ বয়স হৈছে তেন্তে আপোনাৰ দিব লাগিব 30 টকা আৰু যদি আপুনি সৰু ল'ৰা LP স্কুলত গৈছে তেন্তে 10 টকা দিব লাগিব আৰু যদি আপুনি বিদেশৰ পৰা আহে তেন্তে 100 বিদেশৰ পৰা ভালকৈ লুটিব মানে ইয়াত গাড়ী মটৰ কেমেৰা আনিলে বেলেগ পইচা সেইটো বেলেগ আৰু খুচুৰা নাই গুৱাহাটী কলাক্ষেত্ৰত খুচুৰা নাই বোলে 100 টকীয়া খুচুৰা নহ'ব বোলে তই কি কৰিম চানা খাই লওঁ চানা খালে খুচুৰা হৈ যাব চাগে চানা খাবলৈ আহি লগ পাই গ'লোঁ আমাৰ মৰাণ টিংখাঙৰ এজন ব্যক্তি দাদা 18 বছৰৰ পৰা গুৱাহাটীত চানা বিকি আছে হয়নে হয় দাদা নামটো কৈ দিয়ক মোৰ নামটো ৰাজদীপ কি লিখে ৰাজদীপে লিখে অঁ ৰাজদীপ মানে ভাল লাগিলে মৰাণৰ মানুহ এনেকৈ লগ পাই গ'লে বহুত ভাল লাগে আপোনাৰ একদম টিংখাঙতে ঘৰ হয় টিংখাং ধন্যবাদ দাদা ভাল লাগিল আৰু দাদা কলাক্ষেত্ৰৰ একদম সন্মুখত চানা দিকে আপোনালোকে আহি খাব পাৰে টিংখাঙৰ মানুহ খাব মৰাণ য'ৰ আহে চবেই ইয়াত লগ কৰিব হয় নাই লগ কৰিলে ভাল লাগে এনেকৈ ওচৰৰ মানুহ আৰু অসমীয়া লেখাৰ কথা আছে যি হয় ভালৰ কাৰণে হয় বোলে মই চানা খাবলৈ গৈ লগ পাই গ'লোঁ টিংখাঙৰ মানুহ দাদাজনক লগ পাই গ'লোঁ আৰু প্ৰিণ্ট কৰি ওলাই আহি গ'ল মোৰ পাৰ্মিশ্যন মানে মই সোমাই যাব পাৰিম মাত্ৰ 30 টকাত আপুনি দেখিব অসমৰ কৃষ্টি সংস্কৃতি চব অলপ বিলীন হৈ যাওঁ মই অকলে আহিছোঁ এতিয়া ভয় লাগিছে আপুনিও লগত থাকক নহ'লে মই দৰচা হৈ যায়গৈ আমাৰ আজি 30 টকা আপুনি আহিব আপোনাৰ যদি বয়স 18 বছৰ আছে নহ'লে 30 টকা দি আহি যাব আৰু অনুভৱ কৰক এয়া কলাক্ষেত্ৰৰ ভিতৰত নিৰিবিলি নিৰ্জন পৰিৱেশ চাওক কিমান ধুনীয়াকৈ অংকন কৰা আছে কিবা মনটো ভাল লাগি গৈছে আৰু পলক কলাক্ষেত্ৰক সন্মান জনাই ভিডিঅ'টোৰ মাজত বিলীন হৈ যাওঁ আৰু ফাইনেলি কৰোণাক সন্মান জনাই মাস্ক লগাই আহি গ'লোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মজা চাওক না একবাৰ এতিয়া কি পাৰোঁ দেখুৱাম আপোনালোকক আৰু এইটো কোৱা হয় গ্ৰাহ গজেন্দ্ৰ উপাখ্যান আপুনি যদি গুগলত মাৰি দিয়ে ধুনীয়াকৈ বুজাই দিব মই আপোনাক চমুকৈ কৈ দিছোঁ ৰ'ব দুজন মুনিয়ে দুজন ৰজাক অভিশাপ দিছিলে এজনক দিছিলে তই গজেন্দ্ৰ ৰূপে জন্ম ল'বি আৰু এজনক দিছিলে তই গ্ৰাহ ৰূপে জন্ম ল'বি মানে গ্ৰাহ মানে ঘঁৰিয়াল গজেন্দ্ৰ মানে হাতী গম পাইছে তাৰপিছত এদিন কি হ'ল এই গ্ৰাহে থকা সৰু বৰটোত গজেন্দ্ৰই পানী খাবলৈ আহিছিল আৰু তেতিয়া এই গ্ৰাহে গজেন্দ্ৰৰ ভৰিত
বৰ বেয়াকৈ ধৰিছিল মানে কামুৰিছিলে, ফাইটিং হৈছিলে তেওঁলোকৰ, আৰু তেনেকৈ খুব বেছি হাল্লা হৈ গৈছিলে, সৰুবোৰৰ পানী তল ওপৰ হ'বলৈ আৰম্ভ কৰিছিলে। আৰু তেতিয়াই সকলো বিষ পাহৰি গজেন্দ্ৰই শ্ৰী হৰিক আৰাধনা কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু আৰাধনা কৰোঁতে ভগৱান বিষ্ণু আহি সুদৰ্শন চক্ৰৰে কাটি দিছিলে, ঘৰিয়ালটোক কাটি দিছিলে, আৰু ঘৰিয়ালটো তাতে পুনৰ মনুষ্য জীৱন পাইছিলে, আৰু হাতীটো পুনৰ মনুষ্য জীৱন পাইছিলে। মানে আগত তেওঁলোকে ৰজা আছিলেতো, সেই জনমটোকে আকৌ পুনৰ পাই গ'ল। আপুনি যদি বিশদ জানিবলৈ আছে গুগলত চাৰ্চ কৰি লৈ লওক, চাই লওক। একদম মজা, শান্ত নিৰিবিলি পৰিৱেশ। জীৱনত প্ৰথমবাৰ আহিছোঁ গুৱাহাটী। গুৱাহাটী 3 নম্বৰ বাৰ, কিন্তু কলাক্ষেত্ৰ প্ৰথমবাৰ। বলক ভিডিঅ'টোৰ মাজত বিলীন হৈ যাওঁ। এয়া হৈছে ফ'ক ইনষ্ট্ৰুমেণ্ট চেৰেণ্ডা, ইণ্ডিয়ান ফ'ক ইনষ্ট্ৰুমেণ্ট। এইটো চাওক, ৰংঘৰৰ আৰ্হিত বনোৱা আছে। চাওক পুৰণ মানে প্ৰথম গেটখন যিটো ৰংঘৰৰ আৰ্হিত বনোৱা আছে, বাহিৰৰ পৰা দেখুৱালোঁ আপোনালোকক। এইফালে নাম ডাঙৰ শিলৰ সাঁকোটোৰ নিচিনা এটা সাঁকো বনাইছে, চাওক এইটো। আৰু এইটো হ'ল ৰংঘৰৰ আৰ্হিত বনাইছে, এইটো বাহিৰৰ পৰা একদম ৰংঘৰৰ নিচিনা লাগে, মই দেখুৱালোঁ অলপ আগত। আৰু মানে কি ক'ব, তামাম প্ৰেম চলি থাকে ইয়াত। পৃথিৱীৰ চব জেগাতে প্ৰেম হয়, আৰু ইয়াতো একেই গুৱাহাটী। বলক আৰু আপোনালোকক মই এতিয়া বাহিৰ ভাগ দেখুৱাই আছোঁ, ভিতৰ ভাগ নহয়, মানে যি বাহিৰৰ যিকেইটা বস্তু আছে য'ত সেইকেইটা দেখুৱাই আছোঁ। বলক আৰু চাওঁ। আৰু এয়া হৈছে বড়োসকলৰ এক লোকবাদ্য চিফুং। আৰু এয়া হ'ল ঐতিহ্য উদ্যান, ইয়াত যিখিনি ঐতিহ্য আছে চব চাম ৰ'ব। কি ঐতিহ্য আছে চাই, এফালৰ পৰা চাই যাম। আৰু এইফালে টকা, আমাৰ বিহুত যে টকা বজায়, টক টক টাক টাক ধিং টাক টাক ধিং, এইয়া টকা। আৰু চাওক আপোনালোকৰ সন্মুখত চাওক, মুগা কেনেকৈ বনাই চাওক। সেইটো মুগা বনাই আছে, মানে সূতা বনাই আছে মুগাৰ পৰা। আৰু এইফালে খুৰীহঁতি মুগা লেটাৰ পৰা মুগা সূতা কাটি আছে, পানীত জুবুৰাই আছে, কিবা এনেকৈ চিষ্টেম থাকেতো এইবোৰ কৰি আছে। আৰু ময়ো দেখা নাই ন আগতে, এই শুৱালকুছি এদিন চাব লাগিব। আৰু আপুনি জানেই চাগে যে পৃথিৱীত চবতছে অসমত বেছি উৎপাদন হয় মুগা, আৰু বেলেগত ইমান নহয় নেকি, নহয় চাগে, উত্তৰ পূৰ্বাঞ্চলৰ অসমখনেই মেইন। আৰু এয়া হ'ল কাতি বিহুত চাওক, ইয়াত অলপ ছবিবোৰ মোহাৰি গৈছে, কিন্তু এইটো চাওক কিবা এটা কৰিছে। এইটো কলপাতত কিবা চাকি জ্বলাইছে, সেইটো কলপাতত জ্বলাইছে চাকি। আৰু এয়া হ'ল বুলবুলি চৰাই যুঁজ, চাওক এইজনী বুলবুলি চৰাই যুঁজ কৰিছে। আৰু এইজনী চৰাই, এইটো পাৰ্টি, এইটো সিটো পাৰ্টি পূৰা যুঁজ লাগি আছে। এইফালে মানুহৰ ছাপৰ্ট পূৰা দি আছে। ছবিখন দেখিছে নাই, তো মানে সঁচা ছবি বনাইছে ইয়াত। আৰু এয়া হৈছে মহু উৎসৱ বা মহ খেদা উৎসৱ। এইটো উৎসৱ আঘোণৰ পূৰ্ণিমাত পালন কৰে, ডেকা ল'ৰাবোৰে এইটো কৰে বুলি মই জানো। এইটো আমি LP নে এমিত পঢ়িছিলোঁ, অলপ পাহৰিছোঁ কিহত পঢ়িছিলোঁ। কিন্তু এইফালে নামনি অসমৰ ফালে এইটো উৎসৱ খুব বেছি এইটো প্ৰচলন হয়, মানে উদযাপন কৰে। আৰু এয়া হ'ল নাও খেল, যি নাও মানে প্ৰতিযোগিতা চলে যে কোনে আগত ফাৰ্ষ্ট হ'ব। এয়া চাওক নাও খেল। আৰু ইয়াত চাওক, আপুনি মই ভাল পোৱা জীৱন, মানে গাঁৱলীয়া জীৱন চাওক না, শুকান খৰি লৈ গৈছে, এনেকৈ ধুনীয়াকৈ কাটিছে, ভাঙিছে, মানে ক'লে চাগে আৰু মানুহজনীয়ে যা আজি খৰি অকণমান লৈ আন, হাবিৰ পৰা আহিলে লৈ গৈছে আৰু ইয়াত ধুনীয়াকৈ। আৰু বলক আৰু চাওঁ বেলেগ কিবা আছে যদি। আৰু ইয়াত চাওক মাছ ধৰি আছে, মাছ ধৰা উৎসৱ। এই মাছ ধৰা চাওক, মাছ ধৰে এনেকৈ, মানে গোটেই ছিষ্টেমটো আছে, চাওক মই দেখুৱাইছোঁ। আৰু প্ৰিয় দৰ্শক, আপুনি যদি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যদি আহে, তেনেহ'লে এটা কথা অনুভৱ কৰিব যে ইয়াত যিমানবোৰ মিউজিয়ামত বস্তু আছে 60% মানে ইয়াত গাঁৱৰ বস্তুৱে উপস্থাপন কৰিছে। এয়া মাছ ধৰা, এই গৰু যুঁজ, গৰু চৰোৱা, ম'হ যুঁজ, আপুনি মানে এইবোৰ গাঁৱৰ বস্তু ইয়াত বেছিকৈ আপুনি দেখিব। তো গাঁৱৰ বস্তুখিনি ইয়াত বেছিকৈ প্ৰাধান্য দিয়া হৈছে, আৰু গাঁৱৰ মেইন ন, ইয়াতে ভাল লাগে এনেকৈ। বিহুটি আমাৰ তিনিটি। এতিয়া মাঘৰ বিহু, ভোগালী, আৰু সকলোৱে ভোগ কৰিব, আৰু সকলোকে শুভেচ্ছা আগতীয়াকৈ জনাই দিলোঁ এই সুযোগতে। মেজিৰ জুই জ্বলিব, সকলোৰে ধুনীয়া হওক, শান্তি হওক। আমাৰ 3টা বিহু আছে, বহাগ বিহু, মাঘৰ বিহু আৰু কাতি বিহু। 3টা বিহু, ইয়াত এটা বিহু মাঘৰ বিহু, চাওক। আৰু এই মাঘৰ পাছতে আহি গ'ল বহাগৰ বিহু যে আমি ভুই ৰুৱে মানুহে। ইয়াৰ গছৰ তলত বহি আছে, আইতা নে বাইদেউজনী ইয়াক খুৰাই হাল বাইছে। তাৰপাছত এইটো গৰু গা ধুৱাই, গাখীৰ খীৰাইছে নে গা ধুৱাইছে। আৰু চাওক প্ৰিয় দৰ্শক, সঁচাকৈ একদম গোটেইখিনি গাঁৱৰ পৰিৱেশ, গৰুক দানা দিয়া, গৰুক গাখীৰ খীৰোৱা, জ্যেষ্ঠজনক এনেকৈ বিহুত সেৱা কৰা, সন্মান জনোৱা, সেই বস্তুটো কিন্তু আমাৰ সমাজত লাগে। জ্যেষ্ঠজনক সদায় আমি সেৱা কৰিব লাগে, বিহু বুলি নহয়, সদায় মনেৰে কৰিব লাগে, হাতে কামে নোৱাৰিলেও। গৰুক গা ধোৱা, এইবোৰ গাঁৱৰ পৰিৱেশ। গুৱাহাটীখন গোটেই গাঁও কৈ দিছে, মানে ভাল লাগিছে, মজা। গাঁও মেইন, গাঁও দেখিছেনে, গাঁও কেনেকৈ মিউজিয়ামত থ'বলগীয়া হৈছে। গাঁও মেইন, গাঁও বুলি গাঁৱলীয়া হিচাপে মই গৌৰৱ কৰিছোঁ। এয়া হৈছে গছেমটো এটা বাদ্যযন্ত্ৰ লিখিয়া লাগিছে, দেখাত মুখেৰে বজাই বাদ্যযন্ত্ৰ, কিন্তু কাৰ জনগোষ্ঠীৰ মই এইটো ধৰিব পৰা নাই। জানে যদি ক'বচোন আপোনালোকে। সতী জয়মতী। আৰু এইফালে চাওক শৰাইঘাটৰ ৰণ লাগিছে, চাওক এইফালে পূৰা মাৰপিট, দাঙি দলিয়াইছে, চাওক সেইজনক দাঙি দলিয়াইছে। আৰু সেইফালে নাও যুদ্ধ কৰিছে পূৰা। ঐতিহ্যখিনি যে এনেকৈ ধুনীয়াকৈ দেৱালত অংকন কৰিছে, সঁচাকৈ ভাল লাগিছে। প্ৰতিজন মানুহ আহক, প্ৰতিজন অসমীয়া মানুহ আহক, প্ৰতিজন অসমবাসী মানুহ আহক,
কলাক্ষেত্ৰত বহুত চাবলগীয়া বস্তু আছে, মানে বহুত আছে, বহুত শিকিব পাৰিব আপোনালোকে। আগৰ দিনত কি হৈছিলে, কেনেকৈ হৈছিলে, চব আছে ইয়াত। আৰু এইটো চাওক প্ৰিয় দৰ্শক, গুৰুত্ব সহকাৰে চাওক, আহোমসকল অসমলৈ কিদৰে আগমন কৰিছিল এয়া ছবিৰ আকাৰে দেখুৱাই দিছে। চাওক এয়া হয়তো মোৰ এনেকুৱা লাগিছে পাটকাই পৰ্বতেদি তেওঁলোকে আহি অসমখন চাইছে, ধুনীয়া দেখিছে, সেউজীয়া দেখিছে, চাউলুং চুকাফাই এইদৰে আহিছিল অসমলৈ, সেই কথাটো ইয়াত আৰ্ট কৰি দেখুৱাইছে। আৰু প্ৰিয় দৰ্শক, মই আহি পাই গ'লোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি সংগ্ৰহালয় আছে, ইয়াত আহি পাই গ'লোঁ। আৰু ইয়াত চাওক কি লিখা আছে, এইটোৱে মোৰ শেষ ঘৰ। সঁচাকৈ ইয়াত কেনেকুৱা অনুভৱ হয়, কেনেকুৱা লাগিব, অনুভৱ কেনেকুৱা মই আপোনালোকক জনাম। কিন্তু এবাৰ মই নিজে গৈ লওঁ, যিহেতু ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এলাও নাই। আপোনালোকক মই ক'ম কেনেকুৱা লাগিলে। জোতাযোৰ খুলি লওঁ ইয়াত, আৰু আপোনালোকে অকণমান বাহিৰৰ দৃশ্যটো চাওক, মই ভিতৰৰ পৰা আহোঁ। আৰু প্ৰিয় দৰ্শক, ভিতৰত কেনেকুৱা লাগে মই ভাষাৰে বুজাব নোৱাৰিম। আপোনালোকক এটাই কথা ক'ম যে মই ভিতৰত গৈ এনেকুৱা লাগে যেন প্ৰথমতে আপোনালোক মিহি ভূপেন হাজৰিকাদেৱৰ গীতবোৰ বাজি থাকে ভিতৰত। তাৰপিছত সোমাই তেওঁৰ যিবোৰ এৱাৰ্ড আছে, যিখিনি তেওঁৰ শৰাই বঁটা সেইখিনি আছে, বিভিন্ন পৃথিৱীৰ বিশ্বৰ গোটেই এৱাৰ্ডখিনি আছে, তেওঁৰ সাজপাৰখিনি আছে। মানে মই অভিভূত, মই ভাষাৰে বুজাব নোৱাৰিম। আপুনি নিজে আহি চাব ইয়াত, তেতিয়াহে বুজি পাব। মানে এনেকুৱা লাগে যেন আপুনি ভূপেন হাজৰিকাদেৱৰ ঘৰত আহিছে, শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ ঘৰত আহিছে, তেনেকুৱা লাগে আপোনাৰ। জীৱন কাহিনীটো আছে তাত, আপোনাৰ এৱাৰ্ডখিনি আছে, কাপোৰ কানি আছে, ইনষ্ট্ৰুমেণ্টছখিনি আছে, তাত আপোনালোকে চাব, বহুত মজা লাগিব আপোনাৰ। মানে মোৰ বহুত ভাল লাগি গ'ল, শান্তি পালোঁ, বহুত শান্তি। আপোনালোকে আহি চাব। এইবাৰ আন এক সংগ্ৰহালয়লৈ আহিছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়। আৰু ইয়াত আছে আপোনাৰ যিবোৰ আমাৰ সাজপাৰ আছে, যিখিনি মানে সংস্কৃতিৰ যিখিনি নৃত্য আছে, তাৰ নাম আছে, কোন ৰাজ্যৰ নৃত্য আৰু কি নৃত্য, সেই সকলোবোৰ আছে। সত্ৰীয়া নৃত্য আছে, সত্ৰীয়া নৃত্য অসমৰ। আৰু এইফালে আছে আপোনাৰ আও জনগোষ্ঠী, নাগালেণ্ডৰ যি লোকনৃত্য এয়া আছে। আৰু এয়া আছে আপোনাৰ ত্ৰিপুৰাৰ ৰিয়াং জনগোষ্ঠীৰ লোকনৃত্য, এয়া চাওক, কিছু আভাস দিয়া হৈছে ইয়াত। আৰু এয়া আছে জয়ন্তীয়া জনগোষ্ঠীৰ লোকনৃত্য মেঘালয়ৰ, এয়া চাওক। আৰু সাজপাৰটো দেখুৱাই দিয়া হৈছে। আৰু এয়া আছে অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ লোকনৃত্য পনাং নাচৰ শিল্পী আছে। আৰু ইয়াত আছে আপোনাৰ চেংৰো নাচৰ শিল্পী, মানে মিজোৰামৰ লোকনৃত্য হয়, এয়া মিজোৰামৰ লোকনৃত্য। আৰু এয়া হৈছে বৰদৈ শৃংখলা নাচৰ শিল্পী, মানে বড়ো জনগোষ্ঠীৰ লোকনৃত্য হয়, এয়া আপুনি দেখিবলৈ পাইছে। আৰু এইফালে আছে বাইডিমা নাচৰ শিল্পী, মানে ডিমাচা জনগোষ্ঠীৰ লোকনৃত্য হয়, এইটো আপোনালোকে যিটো দেখি আছে এইটো। আৰু এয়া হ'ল গুমৰাগ নাচৰ শিল্পী, মিচিং জনগোষ্ঠীৰ যি লোকনৃত্য, এয়া সাজপাৰ দেখুওৱা হৈছে। আৰু এয়া হৈছে আপোনাৰ ৰিটংনং চিংদি নাচৰ শিল্পী, পাহাৰীয়া কাৰ্বি জনগোষ্ঠীসকলৰ লোকনৃত্য হয়। অকণমান আপোনালোকে যদি আহে ইয়াত চাব, সেইটো খুব ধুনীয়াকৈ সজাই থৈছে, চাওক আপোনালোকে এবাৰ। আৰু প্ৰিয় দৰ্শক চাওক, আহিছিলোঁ ৰাতিপুৱাই, ডুবি গ'ল বেলি, কিন্তু আৰু ইয়াত উঠিবলৈ মন এটা হৈছে, একদম মানে ধুনীয়া লাগিছে ন, কিবা শ্বৰ্টকাট এটা পোৱালৈ উঠিবলৈ, কিবা পাহাৰ ধুনীয়া, একদম মানে পাহাৰ আছে একদম। ইয়াত আমাৰ ওখ, চাওক কিমান ওখ। অলপ বগাবলৈ চেষ্টা কৰোঁ, পাৰোঁ নে নোৱাৰোঁ। নাই, আৰু দিগদাৰ আছে। ইয়াত অকলে আহিছোঁ, পৰিব লাগিলে বহুত বেয়াকৈ দুখ পাম। একদম ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম। পাই গ'লোঁ চিৰি, শ্বৰ্টকাট, পূৰা মজা। ইয়াৰ পৰা উঠিম আৰু এইফালৰ পৰা ভিউটো চাম। আৰু এইটো চাওক ভিউ, ইয়াৰ চলাৰত কিছুমান লাইট জ্বলি থাকে মানে ন। আৰু চাওক পাহাৰে আৱৰি থকা ইয়াৰ গুৱাহাটী বুলি ক'লে এটা কথা মনত পৰিছে মোৰ, মানে সৰুতে গান এটা শুনিছিলোঁ, গুৱাহাটীত হাতী নাই, হেল্ল' গুৱাহাটী। এই বুলবুল হুছেইনৰ গান আছিলে, বহুত জমনি। আৰু এইটো হ'ল চাওক, ইয়াত মানে প্ৰগ্ৰেম হ'লে ধুনীয়াকৈ মানুহবোৰ চাৰিওফালে ইয়াত বহি লয়। আপুনি যদি গাৰ্লফ্ৰেণ্ড আনে দি মানুহ বহিয়ে থাকে, গাৰ্লফ্ৰেণ্ড অথনি ঢেৰ বহি আছিলে। মই আহিলোঁ, গুচি গ'লোঁ। এইফালে দেৱদাৰু গছৰ তলত প্ৰেম কৰক, নিভাজ প্ৰেম, ভাল লগা প্ৰেম। প্ৰেম কৰাটো অপৰাধ নহয়তো, কিন্তু এই প্ৰেম হ'ব লাগিব প্ৰদূষণমুক্ত। আৰু কলাক্ষেত্ৰৰ কোনডোখৰত আছোঁ মই নিজেও নাজানো। মুঠতে গৈ আছোঁ, কিবা এটা দেখিছোঁ, সোমাই দিছোঁ, গৈ আছোঁ, দেখিছোঁ, সোমাই দিছোঁ, ভাল লাগিছে, চাইছোঁ, ফটো মাৰিছোঁ, ভিডিঅ' কৰিছোঁ, মানে মজা লাগিছে। আৰু আপুনি যদি গুৱাহাটীলৈ আহে, কলাক্ষেত্ৰ আহিবই। কলাক্ষেত্ৰ আহিলে আপুনি আৰু আহিব ভূপেন হাজৰিকাৰ যিটো সংগ্ৰহালয় আছে, তাত তেওঁৰ গোটেই এৱাৰ্ডখিনি আছে, তেওঁৰ কাপোৰ কানি চাই তাত আহিব, বহুত মজা লাগে একদম। মানে মোৰ মনটো ভাল লাগে। আৰু সোমাই দিয়াৰ লগে লগে একদম গান এটা লগাই দিছে ধুনীয়াকৈ, মজা মানে। আৰু এই যাত্ৰাত আপুনি সহযাত্ৰী হোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। বাই বাই।
আৰু প্ৰিয় দৰ্শক এই বাই বাই নহয় ৰ'ব ইয়াৰ কথা নুশুনিব মানে কেছটো এনেকুৱা এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ মানে মই নেক্সট এটা ভিডিঅ' লৈ আনিম য'ত নেকি মই এইবোৰ ইয়াত খেলিম সৰু ল'ৰা নিচিনা আৰু বিভিন্ন ধৰণৰ গ্ৰাফিক্স আছে ইয়াত ৱালত আৰু ধুনীয়া ধুনীয়া ৰঙীন সেইবোৰ দেখুৱাম আৰু এই চাওক ভাৰতবৰ্ষৰ প্ৰথম দীৰ্ঘতম আকাশী ৰেল সেই তাত উঠিম একদম বেয়া মস্তি কৰিম আৰু একদম আপুনি লগত থাকিবই লাগিব আহিবই লাগিব নেক্সট এপিছড নহ'লে দুখ লাগিবতো আৰু টিকেট কাটিলোৱেই আপুনি টেনশ্যন নল'ব অপেক্ষা কৰক ধন্যবাদ আহিমেই